শোণিতপুৰৰ ৰঙাপুৰত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা। ৰঙাপুৰৰ লেচু বাগানৰ ওচৰত থকা এটা পিটনিত সোমাই মৃত্যু ঘটিল এটা চোৰৰ। মঙলবাৰে চোৰটোৱে এখন চাইকেল চুৰ কৰি ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই পিটনিটোত সোমাই পৰি সন্ধানহীন হৈ আছিল। আজি SDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু ৰঙাপৰা আৰক্ষীয়ে অভিযান চলাই চোৰটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যোৱাকালি মানে আমি ইলেকশ্যনটো চলি আছে, আপোনালোকে ইতিমধ্যে গম পাইছে। তো আমি ইলেকশ্যন কেম্পেইনৰ কাৰণে লাগি আছিলোঁ। তো সেইটো সময়ত আমি ফটককৈ তাতে গম পালোঁ যে চোৰ এটা ধৰা পৰিছে। এনেকুৱা দল এটাত সোমাই গৈছে, এনেকুৱা এটা খবৰ পালোঁ। তাৰপিছত আহি ইয়াতে চাইছোঁ যে চোৰ চাইকেল লৈ আহি আছিলে। তাৰপিছত টমটমালাই এটা তেওঁলোকক ধৰিলে যে এনেকুৱা মোৰ চাইকেল লৈ গৈছে বা তাৰ পিছফালৰ পৰা কোনোবা এটা মানুহ আহিলে। এনেকুৱা কৰাৰ পিছত কিছুমান মানুহ যাতে চোৰটোৰ এটা ভয় আছিল যাতে মানুহে তাক মাৰিব, সেইটো ভয়ৰ পৰা বচাৰ কাৰণে নিজৰ একচুৱেলি প্ৰাণ বচাবলৈ ইয়াতে সোমালে। ইয়াতে সোমাই যাওঁতে যে তেওঁ ভাবাই নাছিলে চাগে যে তেওঁ এইটো ইমান ডিপ হয়, তেওঁৰ মৰি যাব। তো যোৱাকালিতো পুলিচ আহিলে, কিছুমান মানুহে পুলিচক মাতাৰ পিছত পুলিচে উদ্ধাৰ কাৰ্য এটা চলোৱাৰ চেষ্টা কৰিলে, কিন্তু পিছত দেখা গ'ল যে তেওঁলোকৰ দ্বাৰা সেই কামটো নহ'ল। মানে যিহেতু প্ৰফেচনেলছ ইমান নাছিলে। আজি ৰাতিপুৱা SDRFৰ মানুহখিনি আহিলে আৰু পুলিচো আহিলে লগতে। তাৰপিছত তাতে ইয়াতে তেওঁলোকে উদ্ধাৰ কাম কাজ চলালে। তো মোটামুটি ডেৰ দুই ঘণ্টা হ'ব না, ডেৰ দুই ঘণ্টাৰ পিছত গৈ পেলাই ডেড বডিটো উদ্ধাৰ হ'ল। তো এতিয়া আপোনালোকে নিজে দেখি আছে ডেড বডিটো ইয়াতে উদ্ধাৰ কৰিছে, তেওঁলোকে ইয়াতে আনিছে। তো এটা দুখৰ কথা আৰু যে মানুহ এটা নিজৰ প্ৰাণ বচাবলৈ গৈ ইয়াতে সোমাল আৰু তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। ৰঙাপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।